Hello everyone, আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো। আসলতেটো দেখাবলগীয়া ৰেচিপি নহয়, তথাপিও মইনো কেনেকৈ বনালো তাকে দেখাও বুলি ভাবিলো। সৰিয়হ আৰু মাছৰ এটা ৰেচিপি। আহকচোন ভিডিওটো আৰম্ভ কৰো। এইখিনি সৰিয়হৰ শাক মই ভালকৈ ধুই লৈছো আৰু এনেকৈ মই মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈছো। ইয়াতে মই পিয়াজ দুটা আৰু নহৰু থেতেলিয়াই লৈছো আৰু কেঁচা জলকীয়া 3টা মান মই কাটি লৈছো। ইয়াতে মই মাছ লৈছো আৰু মাছখিনি মই কালাৰটো সলনি নোহোৱালৈকে ভাজি লৈছো আৰু ইয়াতে মই এটা মাছৰ মাথাও ব্যৱহাৰ কৰিছো। একেখিনি তেলতে মই কেইটামান গোটা জিৰা দি দিলো আৰু গোটা জিৰা কেইটা দি মই পিয়াজখিনি দি দিলো। পিয়াজখিনি দি মই এনেকৈ লৰাই লৰাই ভাজি লম। আৰু এতিয়া ইয়াতে মই থেতালি লোৱা নহৰুখিনি দি দিলো আৰু কেঁচা জলকীয়াখিনিও লগতে দি দিলো আৰু এইখিনিও মই লৰাই লৰাই ভাজি লম। আৰু এতিয়া ইয়াতে মই হালধি গুড়ি দি দিছো আৰু ইয়াতে মই এতিয়া শাকখিনিও দি দিছো। শাকখিনি দিয়াৰ পিছত মই এইখিনি ধুনীয়াকৈ লৰাই লৰাই মই সৰিয়হৰ পৰা পানীখিনি নোহোৱালৈকে ভাজি থাকিম। মই এতিয়া নিমখ দিয়া নাই যেহেতু শাক আৰু শাকখিনি কমি গুচি যাব আৰু দেখা পাইছে কিমান কমি গ'ল। আৰু ইয়াতে মই এতিয়া অকমান জিৰা আৰু জালুকৰ পাউডাৰ দি দিছো আৰু এইখিনি মই লৰাই লৰাই এনেকৈ ভাজি থাকিম। সৰিয়হৰ শাকখিনিৰ পৰা পানী নোহোৱা হৈ গৈছে একেবাৰে। আৰু এতিয়া ইয়াতে মই অকমান নিমখ দি দিছো সোৱাদ অনুসৰি আৰু এনেকৈ লৰাই লৰাই ভাজি আছো। একেবাৰে কম জুইত মই ভাজি আছো এইখিনি। আৰু ইয়াতে মই এতিয়া অকণমান পানী ব্যৱহাৰ কৰিছো যেহেতু এতিয়া মাছ দিম মই। এতিয়া ইয়াতে মাছৰ মাথাটো আৰু 2 পিচ মাছ দি দিলো। মাছখিনি দি এইখিনি মই ধুনীয়াকৈ লৰাই দিলো যাতে সৰিয়হৰ শাকখিনিৰ লগত মাছখিনি মিহলি হৈ যায়। আৰু এতিয়া মই মাছৰ মাথাটো অকমান ভাঙি দিছো আৰু ভাঙি দিলে খাই ভাল লাগে যিহেতু। এইখিনি এতিয়া উতলিবলৈ আৰম্ভ কৰিছে লাহে লাহে আৰু এইখিনিৰ পৰা পানীখিনি একেবাৰে নোহোৱা হ'ব দিম মই। দেখা পাইছেনে সৰিয়হৰ শাকৰ পৰা পানীখিনি নোহোৱা হৈ গৈ আছে আৰু এতিয়া এইখিনি খাবৰ বাবে ৰেডি হৈ গ'ল আৰু দেখা পাইছেনে সৰিয়হৰ শাকৰ পৰা পানী নোহোৱা হৈ গৈছে। আৰু আশা কৰোঁ আজি ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।